গৰু বা ম'হৰ গাভিনী অৱস্থাত লোৱা যতন আৰু প্ৰতিপালনত সাধাৰণতে গৰ্ভস্থ পোৱালিটোৰ জন্মৰ আগতে লোৱা যতন আৰু গাই গৰু বা ম'হজনীৰ উহাৰৰ যতন সাঙুৰ খাই আছে। অৰ্থাৎ গাভিনী গৰু ম'হৰ যতন মানে গাই গৰু বা ম'হজনীৰ লগতে গৰ্ভস্থ পোৱালি আৰু গাখীৰ দিব লগা উহাৰখনৰ যতনক বুজায়। গতিকে এটা কথা সহজে অনুমেয় যে এই যতনৰ ত্ৰুটি বিচ্যুতি ৰৈ গ'লে যেনেকৈ এটা সুস্থ সবল পোৱালি পোৱা নাযাব, তেনেদৰে আশানুৰূপ গাখীৰো পোৱা নাযাব। ফলত দুগ্ধ পাম এখনত আশানুৰূপ লাভৰ মুখ দেখা নাযাব পাৰে। গাভিনী অৱস্থাত প্ৰথম 7 মাহলৈ গৰ্ভস্থ পোৱালিটোৰ 40% বৃদ্ধি হয়, বাকী বৃদ্ধি শেষৰ 2 মাহমানত হয়। শেষৰ এই খৰতকীয়া বৃদ্ধিৰ সময়তে উহাৰখনৰো বৃদ্ধি হয় আৰু উপযুক্ত গাখীৰ দিব পৰা অৱস্থা পায়হি। মাকজনীৰ নিয়মীয়া স্বাস্থ্য ৰক্ষা, প্ৰসৱৰ পিছত অধিক উৎপাদন দিব পৰাকৈ স্বাস্থ্যৱান হৈ থকা, পোৱালিটো গৰ্ভতে স্বাস্থ্যৱান হৈ থকা আৰু প্ৰসৱৰ পিছত পৰ্যাপ্ত গাখীৰ উৎপাদন কৰিব পৰা হ'বলৈ গাভিনী অৱস্থাৰ 5 মাহৰ পিছৰ পৰাই সুকীয়া যতন ল'ব লাগে। গাভিনী হোৱাৰ 5 মাহৰ পিছৰ পৰা সচৰাচৰ প্ৰয়োজন হোৱা সুষম দানাতকৈ 1.5 পৰা 2.0 কেজি দানা সৰহকৈ খুৱাব লাগে। 2 মাহ এই হাৰত দানা দিয়াৰ পিছত গাভিনী অৱস্থাৰ 7 মাহৰ পিছৰ পৰা পোৱালি জগোৱাৰ আগলৈ দানাৰ পৰিমাণ পুনৰ বঢ়াই গৰু বা ম'হজনীৰ ইচ্ছানুসৰি খুৱাব লাগে। এই বিশেষ সময়টোতে গৰ্ভস্থ পোৱালিৰ বৃদ্ধি খৰতকীয়া হয় আৰু উহাৰখন গাখীৰ উৎপাদনৰ বাবে ক্ষিপ্ৰতাৰে প্ৰস্তুত হয়। সাধাৰণ অৱস্থাতকৈ এইখিনি সময়ত যথেষ্ট শক্তিদায়ক খাদ্যৰ প্ৰয়োজন হয়। গতিকে গৰু বা ম'হজনীক প্ৰয়োজন হোৱা খাদ্যৰ হিনদেৰি হ'লে প্ৰসৱৰ পিছত স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ গৰু বা ম'হজনী ক্ৰমে ক্ৰমে দুৰ্বল হৈ পৰা, স্বাস্থ্য ভাঙি পৰা, উৎপাদন কমি যোৱা আদি লক্ষণে দেখা দিয়াৰ প্ৰচুৰ সম্ভাৱনা থাকে। তদুপৰি প্ৰসৱজনিত অইন কিছু মেটাবলিক ৰোগ হোৱাৰ সম্ভাৱনাও থাকে। সেইবাবে পোৱালি জগোৱাৰ আগে আগে এই সমস্যাৰ পৰা হাত সাৰিবলৈ আৰু লগতে উৎপাদন বৃদ্ধি কৰিবলৈ যি পদ্ধতিত খাদ্য যোগান দিয়া হয় তাক চেলেঞ্জিং ফিডিং বোলে। গাভিনী গৰু ম'হক পোৱালি জগোৱাৰ 2 মাহমানৰ আগৰ পৰাই বিশেষ ধৰণেৰে প্ৰতিপালন কৰি প্ৰসৱৰ সময়ৰ বাবে প্ৰস্তুত কৰি তোলা হয়। ইতিমধ্যে গাখীৰ দি থকা গৰু বা ম'হ এজনীক প্ৰসৱৰ 2 মাহৰ আগতেই গাখীৰ খিৰোৱা বন্ধ কৰি দিব লাগে। ইয়াক ড্ৰাইং অফ পিৰিয়ড বোলে। কিন্তু হঠাতে বেছি গাখীৰ দি থকা গৰু ম'হক গাখীৰ খিৰোৱা বন্ধ কৰিলে কিন্তু আনুষংগিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে গৰুজনী ড্ৰাই কৰিবলৈ পৰিকল্পনা কৰোঁতে প্ৰথম পদক্ষেপ হিচাপে কম শক্তিদায়ক দানা বা খাদ্য দিব লাগে, যাতে গাখীৰ উৎপাদন বৃদ্ধি নহয়। সম্ভৱস্থলত কিছুদিন দানা নিদি খেৰৰ যোগান ধৰিব লাগে। যদি এজনী গৰু বা ম'হৰ মাত্ৰ 5 লিটাৰ বা তাতোতকৈ কম গাখীৰ হয়, তেন্তে সেইজনী গৰু বা ম'হক 2 দিনমান কম শক্তিদায়ক খাদ্যৰ যোগান দি এদিন অকস্মাতে গাখীৰ খিৰোৱা বন্ধ কৰি দিব পাৰি। কিন্তু গাখীৰৰ পৰিমাণ বেছিকৈ থাকিলে একেদিনাই খিৰোৱা বন্ধ কৰাৰ সলনি কম শক্তিদায়ক খাদ্য যোগান ধৰি থকা কালচোৱাত গৰু বা ম'হজনী অসম্পূৰ্ণকৈ খিৰাব লাগে। 2 বাৰ বা 3 বাৰ খিৰোৱাৰ সলনি এবাৰ খিৰাব লাগে। ইয়াৰ পিছত প্ৰতিদিনে গাখীৰ খিৰোৱাৰ সলনি 2-3 দিনৰ মূৰে মূৰে খিৰাই এদিন বন্ধ কৰি দিব লাগে। এসপ্তাহ বা 10 দিন সময়ৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে। গাখীৰ খিৰোৱা বন্ধ কৰাৰ পিছত উহাৰখনৰ প্ৰতিটো বাটত একোটাকৈ এণ্টিবায়টিক দৰৱ সুমুৱাই দিব লাগে। এনে কৰিলে উহাৰখনত ৰোগৰ বীজাণুৱে আক্ৰমণ কৰিবলৈ সুবিধা নাপায়। মাজে মাজে উহাৰখন পটাছ পানী বা আন এণ্টিছেপ্টিক পদাৰ্থেৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে। গাভিনী অৱস্থাত 7 মাহৰ পৰা পৰ্যাপ্ত কেলছিয়াম, ফছফৰাছ আৰু মিনাৰেল মিক্সাৰ বা খনিজ পদাৰ্থৰ মিশ্ৰণ যোগান দিব লাগে। প্ৰতিদিনে 100 মিলিলিটাৰ কেলছিয়াম আৰু 30 গ্ৰাম খনিজ পদাৰ্থ খাদ্যৰ লগত যোগান দিব লাগে। হাড় আৰু দাঁতৰ লগতে গাখীৰত যথেষ্ট কেলছিয়াম থাকে। ক্ষীৰতী গৰু ম'হৰ ক্ষেত্ৰত গাখীৰৰ কেলছিয়াম দেহৰ হাড়ত জমা হোৱা কেলছিয়ামৰ পৰা আহে। গতিকে ক্ষীৰতী গৰু ম'হক অতিৰিক্ত কেলছিয়ামৰ যোগান নিদিলে দেহৰ জমা হোৱা কেলছিয়াম হ্ৰাস হ'ব আৰু ৰোগৰ সৃষ্টি হ'ব। সেইদৰে খনিজ পদাৰ্থৰ ভিতৰত চেলেনিয়ামৰ অভাৱ হ'লে প্ৰসৱৰ পিছত ফুল নসৰিব পাৰে। গতিকে প্ৰসৱৰ এমাহৰ আগতে চেলেনিয়াম আৰু ভিটামিন ই সমৃদ্ধ এটা বেজি দিব লাগে। কোবাল্ট আয়োডিনৰ লগতে অইন আৱশ্যকীয় খনিজ পদাৰ্থৰ চাহিদা পূৰাবলৈ প্ৰতিদিনে 30 গ্ৰাম উৎকৃষ্ট মানদণ্ডৰ খনিজ পদাৰ্থৰ মিশ্ৰণ খোৱাটো আৱশ্যক। চেলেনিয়াম আৰু ভিটামিন ই সমৃদ্ধ এবিধ বেজি হৈছে ই কেয়াৰ SE। এই বেজি 10 মিলিলিটাৰ
এবাৰৰ বাবে প্ৰয়োগ কৰিব পাৰি। এইবিধ বেজীয়ে ফুল সৰাত সহায় কৰাৰ উপৰিও মেষ্টাইটিছ ৰোগ প্ৰতিৰোধ কৰাটো সহায় কৰে। গাভিনী অৱস্থাৰ 7 মাহৰ পিছৰ পৰা সুষম খাদ্যৰ পৰিমাণ বঢ়াই দিব লাগে। ক্ৰমে বঢ়াই দিয়া খাদ্যৰ মাত্ৰা প্ৰসৱৰ পিছতো কিছুদিনলৈ বঢ়াই থকা হয়। সাধাৰণতে প্ৰসৱৰ আগলৈ প্ৰতিদিনে 300ৰ পৰা 400 গ্ৰামকৈ খাদ্য বঢ়াই গৈ থাকিব লাগে, যাতে এটা সময়ত গৰু বা ম'হজনীয়ে দেহৰ ওজন 100 কেজিৰ বিপৰীতে 1 কেজি অতিৰিক্ত সুষম দানা লাভ কৰে। এই হিচাপত এজনী উন্নত জাতৰ দুভচীয়া গৰুৱে প্ৰতিদিনে 4.5 কেজিৰ পৰা 5 কেজি সুষম দানা গ্ৰহণ কৰে। প্ৰসৱৰ এসপ্তাহৰ আগৰ পৰা হাইপৰিড 250 গ্ৰাম প্ৰতিদিনে দানাৰ লগত খোৱালে মিল্ক ফিভাৰ বা দুগ্ধ জ্বৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। প্ৰসৱৰ সময় হ'লে প্ৰসৱ হ'ব লগা ঠাইলৈ গৰু বা ম'হজনীক স্থানান্তৰ কৰিব লাগে। ঠাই টুকুৰা সঘনাই এণ্টিছেপ্টিক জাতীয় দৰৱেৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে। প্ৰসৱৰ 4-5 দিনমান আগৰ পৰা গাই গৰুজনী শৌচ খোলোচা আৰু নৰম হৈ থকা খাদ্য খুৱাব লাগে। তুঁহগুৰিৰ সলনি চাপৰ আৰু মিঠৈৰ মিশ্ৰণ খুৱাব পাৰি। লগতে সেউজীয়া ঘাঁহ থাকিলে শৌচ কঠিন নহয়। গাভিনী অৱস্থাৰ প্ৰতিপালন আৰু যতন এনেকুৱা হ'ব লাগে যাতে গৰু বা ম'হজনীৰ সেই সময়ত নিজৰ দেহৰ আকাৰ অনুপাতে 20ৰ পৰা 40 কেজি ওজন বৃদ্ধি হয়। এনে ব্যৱস্থাৰে যতন ল'লে পৰৱৰ্তী পিয়নত যথেষ্ট পৰিমাণৰ গাখীৰ বৃদ্ধি হোৱাটো নিশ্চিত। গৰু ম'হৰ গাভিনী অৱস্থাত প্ৰথম 3 মাহ আৰু শেষৰ 3 মাহ বৰ স্পৰ্শকাতৰ। সেইবাবে এই 2 সময়ছোৱাত শাৰীৰিকভাৱে যাতে গৰু ম'হে কষ্ট নাপায় তালৈ লক্ষ্য ৰাখিব লাগে। এই সময়ত বেমাৰ আজাৰ হ'লে চিকিৎসকৰ সুপৰামৰ্শ অবিহনে কোনো দৰৱ খুৱাব নালাগে। কাৰণ কেতিয়াবা কোনো বিশেষ দৰৱৰ গুণৰ বাবে অথবা কোনো বিশেষ ধৰণৰ প্ৰতিষেধক চিটাৰ বাবে গৰ্ভপাতো হ'ব পাৰে। প্ৰিয় কৃষক বন্ধু, আজিলৈ